মনোজ কুমাৰ গোস্বামীৰ এটা অতি মৰ্মান্তিক গল্প শেষ দৃশ্য। তাৰ পৰা এক পৃষ্ঠা। কোনে মানিব? ঘৈণীয়েকৰ সৈতে ফটো এখন তুলিবলৈ সি কম চেষ্টা কৰা নাছিল। অ'ৰ ত'ৰ পৰা এটা দুটা পইচা বচাই তাৰ ঘৈণীয়েকেও আনকি এইকাৰণে কেইটামান সাঁচিছিল। কিন্তু জীৱনলৈ কিমান সমস্যা আহে, কিমান নিদাৰুণ মুহূৰ্ত আহে, নিয়তিৰ কঠোৰ খেলাই সিহঁতৰ সেই আকাংক্ষিত ফটোখন তোলাৰ বাটত বাধা দিছিল। কোনে জানিব এসময়ত তাৰ ঘৈণীয়েকৰ অৱস্থা এনে জীৰ্ণা নাছিল। এই যে এতিয়া তাইৰ ভাঙি যোৱা গাল দুখন, ৰঙচুৱা পাতল চুলি, শীৰ্ণা দেহ, এইবোৰ বহু ৰোগ, দুৰ্ভোগ আৰু দুঃসময়ৰ ফল। এতিয়া হয়তো কোনেও বিশ্বাস নকৰিব যে এসময়ত ৰাস্তাৰে পাৰ হৈ গ'লে এই মানুহজনীলৈ চাই গাঁৱৰ মানুহ ৰৈ গৈছিল। আৰু কাণৰ গাতো মঙহ আছিল। সবল কান্ধ, প্ৰকাণ্ড বুকুৰে সিও আছিল এক সমৰ্থ জোৱান মানুহ। ঠিক এইবোৰৰ কাৰণে নহয়, স্মৃতিচিহ্নৰ দৰে কিবা এটা ৰাখি থৈ যাবলৈ কানু আৰু তাৰ ঘৈণীয়েকে বিচাৰিলে সিহঁতৰ এখন যুগল ফটো। ভয়াৱহ দৰিদ্ৰতাৰ বাবে সেই ফটোখন তোলাৰ সামৰ্থ্য সিহঁতৰ নহলগৈ। অট্টালিকাটোৰ পশ্চিম ফালৰ বেৰখন প্লাষ্টাৰ কৰাৰ প্ৰথম দিনাই ঘটনাটো ঘটিল। নিতাই ৰাজমিস্ত্ৰীৰ চিৰাচৰিত মচলা লগা বুলি মৰা চিঞৰটোৰ উত্তৰত হুৰুমকৈ কিবা এটা খহি পৰিল। তলৰ পৰা দেখা গ'ল কাপোৰৰ টোপোলাৰ দৰে কিবা এটা নিৰ্মীয়মান বিল্ডিংটোৰ জোঙা জোঙা লোহাৰ ৰডবোৰত খুন্দা খাই চিটিকি চিটিকি সৰি পৰিছে। সকলোৱে হৈ হৈ কৰি দৌৰি উঠিল। ৰাজমিস্ত্ৰী, যোগালী, ওচৰ পাজৰৰ দোকানীবোৰ প্ৰথমে দৌৰি আহিল, তাৰ পাছত আনবোৰ। আনকি ৰাস্তাৰে গৈ থকা দুই এখন প্ৰাইভেট কাৰো ঘটনাটো কি হৈছে চাবলৈ ৰৈ গ'ল। কিন্তু তেতিয়া কৰিব পৰা একো নাছিল। কাণু পৰিল ৰাস্তাৰ ঠিক কাষতে, ভাঙি নতুনকৈ সাজিবলৈ লোৱা ঘৰ এটাৰ পকা মজিয়া এখনত। লোহাৰ ৰডবোৰে গোটেই গাতে আঁচুৰি দিছে। বহু ওপৰৰ পৰা ছিটিকি পৰাৰ বাবে মূৰটো থানবান হৈ পৰিছে। ৰাজমিস্ত্ৰী নিতায়ে নিজেই আগভাগ লৈ কানুৰ ঘৈণীয়েকক মতাই আনিলে। ৰাস্তাৰ মানুহৰ সৰু সুৰা এটা ভিৰ ইতিমধ্যে সৃষ্টি হৈছে। পুলিচ আহিল। ওচৰতে বাতৰি কাকতৰ অফিচটো। কেমেৰালৈ এজন ৰিপৰ্টাৰ দৌৰি আহিল। কানুৰ ঘৈণীয়েক নিৰ্বাক, মুখ বোবা, চকুৰে ডেড বডিটোৰ ওচৰত জুপুকা মাৰি বহি ৰ'ল সন্ধিয়ালৈকে। কান্দোনৰ নামত এটা শব্দও তাইৰ মুখেৰে ওলাই নাহিল। পিছদিনা দুপৰীয়া ওচৰৰ সৰু ল'ৰা এটাই দৌৰি আহি কানুৰ ঘৈণীয়েকক ক'লে, মাহী, ইয়াত তোমালোকৰ ফটো উঠিছে। ল'ৰাটোৰ হাতৰ পৰা কানুৰ ঘৈণীয়েকে বাতৰি কাকতখন ল'লে। তাই আখৰ চিনি নাপায়, মাথোন তাই দেখিলে বাতৰি কাকতখনৰ মাজৰ পৃষ্ঠা এটাত কানু আৰু তাইৰ ফটো। বেছ ডাঙৰকৈয়ে তুলিছে, স্পষ্ট আৰু উজ্জ্বল। মাটিত শুই আছে কানু। চোলাটো ফাটি চিৰাচিৰ দিছে, কিন্তু গাটো অটুট। মাথো মাজে মাজে লোহাৰ জোঙৰ আঁচোৰ, তেজৰ ক'লা দাগ। ডিঙিৰ ওপৰখিনিহে চিনিব নোৱাৰি। মূৰৰ সলনি এথোপা মাংস পৰি থকা যেন লাগে। লাও খোলাটো ফাটি চুৰমাৰ হৈ পৰিছে। চকু কাণৰ কোনো চিন নাই। চুলিৰ মাজে মাজে
বগা তৰলৰ দৰে কিবা এটা পদাৰ্থ বিয়পি পৰিছে। সেইখিনিতে এজনী মানুহ কিলাকুটিত থুতৰি দি জুপুকা মাৰি বহি আছে। সেইজনী প্ৰাণৰ ঘৈণীয়েক। চাৰিওফালে শাৰী শাৰী ৰাস্তাৰ দৰ্শক মানুহ। তেওঁলোকৰ মাথো ভৰিবিলাকহে দেখা গৈছে।